Guys, hello guys, welcome back to my channel. I hope you all are fine. So guys, আজি আহিছো Apple showroom. একো কিনিব নাই, but 13 Apple iPhone 13 launch হৈছে. So সেইটো আপোনালোকক দেখাবৰ কাৰণে আহিছো. And ইয়াক মই অলপ চাই লওঁ, কেতিয়াবা লগে কিনিম বাৰু, but এতিয়া আজি চাই লওঁ and আপোনালোকক দেখাওঁ ইয়াৰ প্ৰাইচিং কেনেকুৱা and গুৱাহাটীত কিমান প্ৰাইচিং চলি আছে. বৰ্তমান আছো ৰুট্ৰাক্স মলত। And ইয়াৰে যোনটো এপল ষ্ট'ৰ হয় ইয়াতে আছোঁ চ' বলক ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ এণ্ড আপোনালোকক দেখাই আছোঁ আপোনালোকক ডিটেইলছত কৈ দিব এণ্ড মই যিখিনিৰ পৰা আপোনালোকক দেখাম চ' ভিডিঅ'টো চাই থাকিব আগলৈ চ' গাইজ this is the iPhone 13 Pro Max and this one is iPhone 13 Pro and this one is iPhone 13 so guys তিনিটা মডেল আছে So model tintar first iPhone 13 पर start करो and iPhone 13 বিষয়ে অলপ কৈ দিব আমাৰ কংকনা ওকে তো এটো বিষয়ে অলপ কৈ দিব 13 তো এটা নতুনকে লঞ্চ হৈছে আপোনাৰ এটো iOS আপোনাৰ 15 হয় তো এটোত আপোনাৰ বেনিফিট কি আছে ধৰক এটো 5G হৈছে ফাৰ্স্ট কথা তাৰ পিছতে আগতে কি আছিল 12 ৰ লগত যদি আপুনি কম্পেয়াৰ কৰে 64GB পৰা ষ্টাৰ্টিং আছিল এটো আৰু এটো 13 তো আপুনি এতিয়া 128GB পৰা পাই আছে 128GB পৰা পাই আছে প্ৰাইস ৰেঞ্জৰ আপোনাৰ বেছি নহয় তো হেয়া 12 ৰ লগত যদি কম্পেয়াৰ কৰে 12 তো 65900 এটো যদি 64GB এটো পৰি আছে আপোনাৰ এতিয়া 128GB পৰি আছে অলপমান দিয়ে আপুনি ধৰক 79900 ত পাই আছে 13 তো নতুনকে লঞ্চ হৈছে আপুনি প্ৰসেসৰটো বহুত ফাস্ট হয় আগতকে 2 টাইম ফাস্টাৰ হৈ যাব ক্যামেৰাটো আপোনাৰ বহুত বেটাৰ দি আছে সিনেমেট্ৰিক মোড দি আছে ইয়াতে আপুনি বহুত বেটাৰ পাব এটো সো আজিৰ পৰা সেল ষ্টাৰ্ট হৈছে হয় ওকে সো এতিয়া আহিম আমি iPhone 13 Pro ৰ বিষয়ে জানিবৰ কাৰণে সো what will be the like different between মানে 13 Pro আৰু 13 ৰ বিষয়ে মানে ডিফাৰেন্সটো কি হ'ব মেইনলি আপুনি যদি কোৱা ক্যামেৰা ডিফাৰেন্স আছে ফাৰ্স্ট আপুনি যদি চাই 13 আপোনাৰ 13 টো ডুয়াল ক্যামেৰা হয় 13 Pro টো আপোনাৰ ট্ৰিপল ক্যামেৰা হয় তো ট্ৰিপল ক্যামেৰা হলে আপোনাৰ যেটো ফোকাস হয় আপোনাৰ তাতে বেটাৰ হ'ব 13 Pro আৰু প্লাস আপোনাৰ যেটো বডি আপোনাৰ হেৰি হৈছে আপোনাৰ ষ্টেইনলেস ষ্টিল হৈছে এটো হৈছে এলুমিনিয়াম বডি আপোনাৰ হেতুটা মেইন আপোনাৰ ডিফাৰেন্স হ'ব মেইনলি ক্যামেৰা আপুনি ফোকাস কৰিব পাৰে তো 13 Pro টো So guys, this is 13 Pro Silok. তিনটা ক্যামেৰা দিছে যোনটো দি তুলিব পাৰিব এনিৱেজ সো এতিয়া আহি গ'ল 13 Pro Max সো স্পেসিফিকেশন ওয়াইজ চাব গ'লে 13 Pro and 13 Pro Max ৰ মানে মোৰ বেলেগটো মানকে দেখা না বাৰু জাস্ট লুকছৰ ডিফাৰেন্স আছে সাইজৰ ডিফাৰেন্স আছে বাকি মানে ইন্টাৰনেল বাকি সেম আছে আপোনাৰ সেমে থাকিব অনলি সাইজৰ ডিফাৰেন্স ওকে সো অলপ দেখাই দিও এটো আপুনি চাব পাৰে এটো আছে মেইন স্ক্ৰিন হোম স্ক্ৰিন হৈ গৈছে এটো এন্ড আপোনাৰ এটো আহিব ইয়াৰ পৰা কৰ্নাৰ পৰা এখিনি গুটেখিনি ইয়াতে পাই যাব এন্ড প্লাস আপুনি যিকোনো এপছ যেতিয়া খুলে ধৰক এনেকুৱা স্লাইড আপ এতিয়া যেটো হোম বাটন নাই আগতে এপলত কি আছিল হোম বাটন আছিল এতিয়া হোম বাটনটো উঠাই দিছে স্লাইড আপ কৰিব লাগে ওকে সো গাইজ ইয়াতে আপোনালোকৰ চাইলক বঢ়াকে এটো 13 Pro Max এটো and EMI ফেসিলিটি মই খুদি লওঁ EMI ফেসিলিটিটো কেনেকুৱা মানে EMI আমাৰ দুটা অপচন আছে ধৰক এটা হৈছে পেপাৰ ফাইনান্স হলে আপুনি ডকুমেন্টেশন দিব লাগে যেনেকৈ ধৰক পেন কাৰ্ড গুৱাহাটী লোকেল এড্ৰেছ বেংক ষ্টেটমেন্ট লাষ্ট 3 মান্থৰ দিব লাগে এন্ড কিছুমান ধৰক আপুনি গুৱাহাটী লোকেল এড্ৰেছ নাথাকে তেওঁলোকে কি কৰিব তেওঁলোকে এটা অপচন আছে ধৰক ডেবিট কাৰ্ড নহলে ক্ৰেডিট কাৰ্ড যেটো EMI অপচন আছে হেতু আপুনি কৰিব পাৰে তাতে কোনো ডকুমেন্টেশন না লাগে জাস্ট লিমিটটো লাগে ক্ৰেডিটত আৰু ডেবিটত আপুনি এলিজিবিলিটি থাকিলে আপুনি পাই যায় ডাইৰেক্টলি পাই যায় তাতে কোনো ডকুমেন্টেশনৰ কথাই নাহে বাকি যে গুৱাহাটীত আছে তেওঁলোকৰ ঘৰ তেওঁলোকে তো পেপাৰ ফাইনান্স কৰিব পাৰে বাজাজ আছে পেপাৰ ফাইনান্স হয় তাতে ইয়াতে প্ৰভাইড হৈ যাব হয় আমাৰ ইয়াতে থাকে কৰিব পাৰে তাতে খালি ডাউন পেমেন্ট লাগে আৰু 35% আপোনাৰ ডাউন পেমেন্ট পৰি যায় তো এটা আপুনি কৰিব পাৰে ওকে এন্ড ক্যাশ দিও তো ডাইৰেক্টলি লব পাৰে আৰামছে লব পাৰে ক্যাশ কাৰ্ড এনিথিং আপুনি পে কৰিব পাৰে ঠিক আছে আৰু মিনি টু দেখাই দিব এটো 13 মিনি সো গাইজ দিস ইজ এটো বহুত কিউট লাগিছে চাব পাৰে গাইজ চাব এটো সো এটো 13 এ হয় বাট আই মিন এটোৰ দামটো আই থিংক এটো হেকিৰাতকে অলপ কমে হ'ব হয় এটো আপোনাৰ 69900 হয় আপোনাৰ এটো 69000 ন 900 হয় 70000 অলমোস্ট আপোনাৰ সাইজটো খুব মানে ইয়াতে যোনটো আছে আপোনাৰ 63900 যোনটো লিখিছে এই অফাৰটো মই
কৈ দি আছোঁ এটা অফাৰ চলি আছে আপুনি যিহেতু দেখিছে এইবিলাকৰ চবতে প্ৰাইজ আছে ওপৰতে প্ৰাইজেছ আছে এইটো কি হয় HDFC বেংকৰ ডেবিট বা ক্ৰেডিট কাৰ্ডে যদি আপুনি কৰে তেনেহ'লে আপুনি এইটো এটা কেছবেক পাই আছে আফটাৰ কেছবেকৰ এমাউণ্ট এইটো পৰি যায় তো একচুৱেল প্ৰাইচটো এইটো হয় তো এইটোক যদি আপুনি কেছবেকৰ লগত ধৰে তেনেহ'লে মাইনাছ কেছবেক কৰি কিনে এইটো আপোনাৰ আল্টিমেটলি মানে ইনডাইৰেক্টলি এইটো পৰি যায় অ'কে চ' এইটো দেখিবলৈ অলপ আইফোন SE 5s কাইণ্ড অফ ফিল আহিছে বাট মানে টোটেলি মানে অলপ বেলেগে লাগিছে অলপ পিছফালেতো কোনো ধৰিবই নোৱাৰিব এনিৱেজ চ' এইটো বহুত কম্পেক্ট চাইজ হয় চ' এইটো চাব পাৰে আপোনালোকে এণ্ড আৰু অলপ বাজেটত গ'লে এতিয়া বৰ্তমান iPhone 12 এণ্ড iPhone 11 আছে চ' বাজেটৰ চাব পাৰে বাট মেইনলি ফ'কাছ আছিলে আপোনালোকৰ এতিয়া বৰ্তমান iPhone 13 চ' ইয়াতে এই তিনিটা মডেল আছে যোনটো আপোনালোকে ভাল পায় সেইটো এটা চইচ কৰিব পাৰে অ'কে চ' এতিয়া মেকবুকৰ ফালে আহোঁ যদি মানে সেয়া হ'ব কেনেকুৱা এইটো মেকবুক প্ৰ' হয় আপোনাৰ ষ্টাৰ্টিং থাকে এইটো 256GB এণ্ড 512GB তাৰপিছত এইটো আপুনি কনফিগাৰ কৰিও ল'ব পাৰে যেনেকৈ ধৰক 256GBটো কিছুমানক লাগে মোৰ 512GB তো কনফিগাৰ কৰিও আপুনি এইটো বস্তু ল'ব পাৰে প্ৰাইচ ৰেঞ্জটো সেইটো হিচাপে বাঢ়ি যাব প্লাছ এইটো হৈছে আপোনাৰ এতিয়া টাচ বাৰৰ লগত ওলাইছে আগতে টাচ বাৰ নাছিলে প্ৰত এতিয়া টাচ বাৰৰ লগত ওলাইছে আৰু প্ৰচেছৰটো M1 চিপৰ হয় তো এপলৰ নিজৰ হয় আগতে ইণ্টেল আছিলে এতিয়া এপলে নিজৰ চিপ ইউজ কৰিছে তো এইটো 2 টাইম ফাষ্টাৰ চলিব আগৰ মডেলকেইটাতকৈ মানে তো আপুনি প্ৰ' এতিয়া যদি প্ৰফেচনেল ৱাইজ কিছুমানে ভিডিঅ'গ্ৰাফী ফটোগ্ৰাফী কাম কৰে তেওঁলোকৰ কাৰণে প্ৰ'টো বেষ্ট হৈ যায় আৰু লাইক ফাইনেল কাট প্ৰ'টো ইনষ্টলে আহে সেইটো আপুনি ইনষ্টল কৰিব লাগিব ইনষ্টল কৰিব লাগিব অ'কে দিছ কেকছ লুকছ ছ' টেষ্টি it's looking very cute actually so guys আপোনালোকক মই দেখালোঁ যিখিনি ইয়াতে আছে আজিৰ পৰা চেল ষ্টাৰ্ট হৈছে আজি লঞ্চিং আছিলে আজিৰ পৰা চেল ষ্টাৰ্ট হৈছে আপোনালোকে যোনে ল'ব বিচাৰিছে 13 so do visit here guys ৰুদ্ৰাক্ষ মলৰ গ্ৰাউণ্ড ফ্ল'ৰত আছে দেখাই দি আছোঁ এইটো চাব পাৰে বি Premium Apple authorized reseller. So guys, you all can visit here and jone Apple iPhone 13 লম বুলি ভাবি আছে আহি পিনে একবাৰ চাই যাব পাৰে এণ্ড এনো ইয়াতে ভিজিট কৰি পিনে আপোনালোকে চাই যাব পাৰে যদি ভাল লাগে ল'ব পাৰে so guys আইফোনৰ এক্সেসৰিজ গোটেইবোৰ ইয়াতে পাই যাব কাৰোবাক যদি লাগে এইবোৰ